নমস্কাৰ শ্ৰোতা বন্ধুসকল এষ্ট্ৰো বেদাৱতী চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই বেদাৱতী আজি আপোনালোকৰ আগত এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টি আপোনালোকে চাই হয়তো খুব ভাল পাব কাৰণ আমাৰ এই হাতৰ ৰেখাখিনিয়ে আমাৰ জীৱনৰ গোটেই কথাখিনিয়ে বুজায় আমি চাগে আচৰিত হওঁ নহয়নে যে কোনোবা এজন এষ্ট্ৰলজাৰ ওচৰলৈ যাওঁ তেওঁ আপুনি নজনাকৈ বা আপোনাৰ বিষয়ে ইমান ডিটেইলছত গম পায় আচলতে একো আচৰিত হ'বলগীয়া কথা নাই কাৰণ হস্তৰেখাৰ ফালৰ পৰা আমি এজন মানুহৰ গোটেই জীৱনৰ কাহিনী মাত্ৰ এই হাতখন পঢ়িয়েই গম পাব পাৰোঁ লগতে সেই মানুহগৰাকী বা মানুহজনে কোনটো সময়ত কি ধৰণৰ কাম কৰিব পাৰে বা তেওঁৰ লাইফত কেতিয়া কেনেকুৱা ঘটনা ঘটিব পাৰে এই সকলোখিনি আমি হস্তৰেখাৰ জৰিয়তে গম পাব পাৰোঁ সো আমি আহোঁ আজি বেসিক্যালি মই হস্তৰেখাৰ ক্ষেত্ৰত এটাই লাইন কানেক্ট কৰিম সেইটো হৈছে যে আমি আমাৰ হাতৰ ৰেখাৰ পৰা আমি কোনোবা প্ৰপাৰ্টি কেতিয়া কিনিব পাৰোঁ বা আমাৰ জীৱনত আমাৰ সপোনৰ ঘৰটো হ'বনে নাই এনেকুৱা ধৰণৰ কুৱেশ্যনছখিনি মই এনসাৰ দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে চাই থাকক আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু শ্বেয়াৰ কৰক আৰু আপোনালোকৰ মনত যদি এই ভিডিঅ'টো চোৱাৰ পাছত মনত কিবা কুৱেশ্যনছ আহে তেতিয়াহ'লে কাইণ্ডলি মোক তলত হোৱাটছএপ কৰক আৰু মোৰ মোবাইল নম্বৰটো ইয়াত দিয়া হৈছে স্ক্ৰীনত আপোনালোকে মোবাইল নম্বৰত হোৱাটছএপো কৰিব পাৰে গতিকে আহোঁ আমি এতিয়া প্ৰথম কথা হ'ল আপোনাৰ হাতত এই স্ক্ৰীনত দেখুৱাৰ দৰে যদি অন্তৰ্মংগল আৰু বহিৰ্মংগল মনত ৰাখিব হাতৰ সেই অংশখিনি যিখিনি স্ক্ৰীনত দেখুৱাইছে সেইখিনি অন্তৰ্মংগল আৰু বহিৰ্মংগল বুজাইছে মানে আমাৰ মংগল গ্ৰহক বুজাইছে এইকেইটা যদি স্থান উচ্চ হৈ থাকে তেতিয়াহ'লে আপুনি জীৱনত বহুত সম্পত্তি ক্ৰয় কৰিব পাৰে আৰু আপোনাৰ হাতত মংগলে কি বুজাইছে যে আপোনাৰ প্ৰপাৰ্টিক বুজাইছে গতিকে মংগলে আপোনাক যথেষ্টখিনি প্ৰপাৰ্টি কিনাৰ অপৰচুনিটি দিব আপুনি জীৱনত বহুত মানে অপৰচুনিটি পাব অ'ত এডোখৰ মাটি কিনিলে ত'ত এডোখৰ মাটি কিনিলে অ'ত এটা ফ্লেট কিনিলে ত'ত কিবা এটা কিনিলে তেনেকুৱা ধৰণৰ অপৰচুনিটিখিনি আপোনাৰ জীৱনত আহিয়ে থাকিব বৃহস্পতি পৰ্বতৰ তলত যদিহে এনেধৰণৰ স্কোৱাৰ চাইন থাকে তেতিয়াহ'লে আপুনি জীৱনত 32ৰ আগত কিবা নহয় কিবা প্ৰপাৰ্টি কিনাৰ যোগ দেখিবলৈ পোৱা যায় বহুতে তেওঁলোকৰ যিটো পাৰিবাৰিক সম্পত্তি থাকে সেই সম্পত্তি আপোনাৰ ধৰক কিছুমানে পায় কিছুমানে নাপায় বা ধৰক মানে ফেমিলিৰ যিটো মানে পেৰেণ্টেল প্ৰপাৰ্টি হওক ৱাইফৰ ফালৰে হওক বা হাজবেণ্ডৰ ফালৰে হওক সেই প্ৰপাৰ্টিটো কাৰ হাতত আহিব তাৰ কাৰণেও কিছুমান চাইন দেখিবলৈ পোৱা যায় যদিহে আপোনাৰ হাতত শনি পৰ্বতৰ তলত স্কুৱেৰ চাইন থাকে তেতিয়াহ'লে আপুনি আপোনাৰ ফেমিলিৰ যিটো প্ৰপাৰ্টি আপোনাৰ পৈতৃক সম্পত্তিৰ কোনোবা এটা প্ৰপাৰ্টি আপুনি পাব পাৰে বুলি কোৱা হয় আৰু হাতত এই যে দেখুৱাইছে প্ৰগ্ৰেছ লাইন্সবিলাক সেই প্ৰগ্ৰেছ লাইন্সবিলাকেও আপোনাৰ প্ৰপাৰ্টি পোৱাৰ অপৰচুনিটিবোৰ বুজায় বুলি কয় বহুত মানুহৰ লাইফত দেখিবলৈ পোৱা যায় তেওঁলোকে ক'ৰবাত গৈ আছে ক'ৰবাত ফুৰিবলৈ গৈ আছে তেনেকুৱা অৱস্থাত তেওঁলোকে কোনোবা প্ৰপাৰ্টি পচন্দ হ'ল কিনিলে আৰু এনেকুৱাও দেখা যায় যে বহুত মানুহৰ ক্ষেত্ৰত যে তেওঁলোকে আপোনাৰ মানে কাৰোবাৰ ফ্ৰেণ্ডৰ ঘৰত খাবলৈ গৈছে তেতিয়া কিবা খবৰ পালে ভাল প্ৰপাৰ্টি আছে আৰু কিনিলে চ' সেই যুগবিলাক কেনেকৈ আমি হস্তৰেখাৰ ফালৰ পৰা গম পাম আপোনাৰ হাতত শুক্ৰৰ মানে যিটো শুক্ৰৰ ভাগ আছে এই ফটোত দেখুৱাৰ দৰে লাইফ লাইনৰ কাষত জীৱন ৰেখাৰ কাষত যদি আপোনাৰ শুক্ৰ পৰ্বতৰ ওচৰত স্কুৱেৰ চাইন থাকে তেতিয়াহ'লে আপুনি আচম্বিতে আপুনি নজনাকৈয়ে হঠাতে কোনোবা ধুনীয়া সম্পত্তি আপুনি ক্ৰয় কৰিব পাৰে এই স্কুৱেৰ লাইন যদি হাৰ্ট লাইনত থাকে মানে আপোনাৰ হাৰ্টৰ ৰেখাডালত যদি স্কুৱেৰ চাইন থাকে তেতিয়াহ'লে মানি ল'ব আপোনাৰ জীৱনত মাল্টিপল প্ৰপাৰ্টি কিনাৰ যোগ আছে এতিয়া হ'ল লাইফ লাইনৰ ক্ষেত্ৰত লাইফ লাইনত কিছুমান আপুনি এনেধৰণৰ প্ৰগ্ৰেছ লাইন দেখিবলৈ পোৱা যায় এইবিলাকক হস্তৰেখাত প্ৰগ্ৰেছ লাইন বা আপোনাৰ অফচুট বুলি কোৱা হয় আৰু এই অফচুটবিলাকক কিছুমান ৰাহু ৰেখাই কাটে আৰু এই ৰাহু ৰেখাই কটাৰ পাছত যদি ট্ৰায়েংগলৰ নিচিনা হয় ত্ৰিভুজাকৃতিৰ হয় আপোনাৰ হাতত যিমান ধৰণৰ ত্ৰিভুজ দেখিবলৈ পোৱা যায় সেইবিলাকে আপোনাৰ প্ৰপাৰ্টি এনি প্ৰপাৰ্টি ধৰক আপোনাৰ সৰু হওক ডাঙৰ হওক
আপুনি কিনা বুজায় গতিকে আপোনাৰ হাতত থকা প্ৰগ্ৰেছ লাইনবোৰ ভালকৈ মন কৰক আৰু সেইবিলাকৰ পৰা আপুনি কোনটো সময়ত কোনটো আপোনাৰ বয়সৰ মুহূৰ্তত আপুনি প্ৰপাৰ্টি কিনিব পাৰে সেই বিষয়ে আপুনি জানিব পাৰিব কিছুমান মানুহে জীৱনত বহুত প্ৰপাৰ্টি কিনি গৈ থাকে আৰু তেওঁলোকে লাইফত মানে কি হয় অজস্ৰ সা সম্পত্তি হয় সেই মানুহবিলাকৰ হাতত যদি আপোনালোকে মন কৰে তেতিয়াহ'লে বহিঃমণ্ডলৰ ফালে কিছুমান মাছৰ নিচিনা আকৃতি দেখিবলৈ পাব যিটোক ফিছ চাইন বুলি কোৱা হয় হস্তৰেখাত বহিঃমণ্ডলত থকা ফিছ চাইন বহুত কম মানুহৰ হাতত দেখিবলৈ পোৱা যায় আৰু যিসকলৰ হাতত এই ফিছ চাইন থাকে তেওঁলোক আৰব কৰবপতি হয় মানে তেওঁলোকৰ যথেষ্ট সা সম্পত্তি হয় সূৰ্য পৰ্বত মন কৰিব সূৰ্য পৰ্বতত যিডাল ছানলাইন থাকে ছানলাইনৰে যদি ফিছ চাইন বনায় বা ছানলাইনৰ ওচৰত যদি মাছৰ আকৃতিৰ কিবা চাইন বনে এই ফটোত দেখুৱাৰ দৰে তেতিয়াহ'লেও আপুনি জীৱনত অজস্ৰ সম্পত্তি কৰিব পাৰে তো শ্ৰোতা বন্ধুসকল মোৰ ভিউৱাৰ্ছসকল আজি মই আপোনালোকৰ জীৱনত আপোনালোকে বিচৰা মতে সম্পত্তি কৰিব পাৰিছেনে নাই কাৰণ সকলোৱে আমি কষ্ট কৰিছোঁ জীৱনত কিবা নহয় কিবা নিজৰ ল'ৰা ছোৱালীৰ কাৰণে এটুকুৰা মাটি বা এটুকুৰা ঘৰ কৰিবলৈ নহয়নে তো আপুনি সেই কথা কি ধৰণে সহজতে নিজৰ হাতখন চাই গম পাব আৰু কোনো এষ্ট্ৰলজাৰৰ ওচৰলৈ নোযোৱাকৈ গম পাব সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ আপোনালোকে কেনেকুৱা পালে জনাব লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব এই ভিডিঅ'টিৰ জৰিয়তে আপুনি আপোনাৰ ভৱিষ্যতৰ বিষয়ে বা আপোনাৰ জীৱনত যিখিনি ঘটি গৈছে সেই বিষয়ে আপুনি মানে প্ৰপাৰ্টি ৰিলেটেড কথাখিনি আপুনি ভাল ধৰণে গম পাব পাৰিব চ' আজিলৈ আহিছোঁ আকৌ লগ পাম